গুড মৰ্ণিং, মই সঞ্জয় আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল সঞ্জয় ব্লগ। মই এতিয়া যাবলৈ ওলাইছোঁ গোৱা আৰু উঠিছোঁ ফকিৰাগাৰামৰ পৰা ট্ৰেইনত। ফকিৰাগাৰামটো কামাখ্যা আৰু কামাখ্যাৰ পৰা যাম এয়াৰপৰ্টৰ পৰা মুম্বাইৰ পৰা গোৱা। আপোনালোকে চাই থাকক, যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো মোৰ ৱাইফ আৰু মই দুজনে গৈ আছোঁ। আপোনালোকে দেখি আছে, এতিয়া গৈ আছোঁ কামাখ্যা। আমি এয়াৰপৰ্ট পালোঁ, এয়াৰপৰ্টত বহি আছোঁ। এতিয়া গুৱাহাটীৰ পৰা আমি মুম্বাই যাম, মুম্বাইৰ পৰা গোৱাত ফ্লাইট ধৰিব লাগিব। এতিয়া এয়াৰপৰ্ট उतरना पड़े तो सीट के नीचे रखी रक्षा जैकेट को पाउच से निकालें और इस तरह सर के ऊपर से पहनिए। अब स्ट्रैप को सामने से बकल में डालें और एडजस्ट करें। रक्षा जैकेट को फुलाने के लिए लाल टैब्स या टैब को ऐसे खींचें और अधिक फुलाने के लिए इन लाल नलियों या नली से हवा भरें। ध्यान रखें कि द्वार से बाहर निकलने से पहले आप रक्षा जैकेट